নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। আজি বিহুৰ একেবাৰে শেষৰটো ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। আজি আপোনালোকৰ ওচৰত মই নুনি কটনৰ কালেকশ্যনখিনি দেখুৱাম, যিখিনি নেকি গৰমত পৰিধান কৰিবলৈ খুবেই কমফৰ্টেবল হয়। আৰু এইখিনি আজি দেখুৱাৰ ভিতৰত এইখিনি কালেকশ্যন আপোনালোকে যদি ল'ব বিচাৰে তেন্তে ভাল লগা যোৰাটো যদি আপোনালোকে ল'ব বিচাৰে তেন্তে বিহুৰ পিছতহে আপোনালোকে কালেকশ্যনখিনি পাব। প্ৰথম কাপোৰযোৰালৈ আহোঁ। এই যোৰাটো হৈছে ব্লেক কালাৰৰ ভিতৰত হ'ব আৰু ইয়াৰ ৱৰ্কখিনি কপাৰ গুণাৰ ভিতৰত হ'ব। এয়া মেখেলাখনো তেনেকৈ থাকিব আৰু চাদৰখন এখন এয়া ওপৰলৈকে থাকিব বুটাখিনি, আৰু চাদৰৰ গোটেই গাতে এনেকৈ অকণমান মিডিয়াম চাইজৰ বুটাখিনি থাকিব। গোটেইখিনি কপাৰ গুণাৰে হয় এখন চাদৰখন। আৰু এইখন হৈছে মচুৰ কালাৰত, অকণমান ডিপ মচুৰ কালাৰৰ ভিতৰত হ'ব আৰু ইয়াৰ ৱৰ্কখিনি থাকিব হোৱাইট সূতাৰ, গোটেইখিনি হোৱাইট সূতাৰ ভিতৰতে থাকিব। আৰু এইটো যোৰা যদি ল'ব বিচাৰে ল'ব পাৰিব, মাত্ৰ 2200 টকাতে ল'ব পাৰিব। ইয়াৰ পিছৰ যোৰাটোলৈ চাওঁ। এইটো এটা লেভেণ্ডাৰ কালাৰৰ ভিতৰত হ'ব, খুবেই ধুনীয়া হয় কালাৰটো। এইটো কপাৰ গুণাৰ ভিতৰতে হ'ব ৱৰ্কখিনি, এখন চাদৰখন। আৰু ছটাটো লগতে ছাইড পাৰি থাকিবই আৰু ব্লাউজ পিচটো থাকিবই। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব, খুবেই ধুনীয়া হয়। যদি ভাল লগা যোৰাৰ ভিতৰত পৰে তেন্তে ল'ব পাৰিব। নুনি কটনৰ হয় এইযোৰ, 2200 টকাতে ল'ব পাৰিব। নুনি কটনৰ কাপোৰ মই আগতেও কৈছোঁ আৰু বহুখিনি গ্ৰাহকেও ভাল পাইছে কাপোৰবোৰ। আৰু এইটো এটা যোৰা হৈছে, এইটো ঠিক গ্ৰেও নহয়, তেনেকুৱা কালাৰৰ ভিতৰত হ'ব। এইটো ব্লেক কালাৰ সূতা আৰু কপাৰ গুণাৰ ভিতৰত হ'ব। এনেকৈ চাদৰৰ আচল ভাগটো এইটো, আৰু ওপৰত তেনেকৈ ব্লেক কালাৰ এনেকৈ সৰু সৰু বুটাখিনি থাকিব। মেখেলাখনো ছেম হ'ব, আঁঠুৰ তললৈকে ফুলখিনি। আৰু এইটো যোৰাও হয়, খুবেই ধুনীয়া। এইটো ব্লেক নহয় দেই, এইটো পেঞ্চিল কালাৰৰ ভিতৰত হ'ব। এইটো ইয়াৰ কামখিনি এনেকৈ কৰা আছে, পিংক কালাৰ আৰু স্কাই কালাৰৰ সূতাৰ এনেকৈ কৰা থাকিব। আঁচলটো এনেকুৱা হ'ব, তলত অকণমান এনেকৈ ডাঙৰ থাকিব ফুলখিনি আৰু ওপৰত সৰু সৰু বুটাখিনি থাকিব, ঘন ঘনকৈ থাকিব। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰে যদি ভাল লাগিছে। আৰু এই কাপোৰযোৰ আপোনালোকে 2200 টকাতে ল'ব পাৰিব। মেখেলাখনো আঁঠুৰ ওচৰলৈকে থাকিব ফুলখিনি। আপোনালোকে কাপোৰৰ কোৱালিটিখিনি ভালেই পাব আৰু সূতাৰ কোৱালিটিখিনি ভাল হয়, গতিকে সেই ক্ষেত্ৰত নিশ্চিন্ত থাকিব। আৰু এইটো যোৰালৈ আহিছোঁ। এইটো চি গ্ৰীণ কালাৰৰ ভিতৰত হ'ব আৰু ইয়াৰ ৱৰ্কখিনি থাকিব ব্লু সূতাৰ ভিতৰত, আৰু ওপৰত তেনেকৈ ব্লু সূতাৰে কাম কৰা আছে গোটেই চাদৰখনত, আৰু মেখেলাখনৰো তেনেকৈ থাকিব অকণমান তললৈকে। আৰু এই কাপোৰযোৰ যদি ভাল লাগে আপোনালোকে ল'ব পাৰে, 2200 টকাতে ল'ব পাৰিব। এইটো চাওক, যোৰাটো খুবেই সুন্দৰ হয়, যদি ভাল লাগে ল'ব পাৰিব। ইয়াৰ পিছত যোৰাটোলৈ আহিছোঁ। এইটো পেঞ্চিল কালাৰৰ ভিতৰতে হ'ব আৰু ইয়াৰ ৱৰ্কখিনি হোৱাইট আৰু কপাৰ গুণাৰ ভিতৰতে হ'ব। হোৱাইট সূতা আৰু কপাৰ গুণাৰ ভিতৰত আঁচলটো, এইটো চাদৰৰ আঁচলটো, আৰু ওপৰত তেনেকৈ সৰু সৰু বুটাখিনি থাকিব। মেখেলাখনো ছেম হ'ব, লগতে ছাইড পাৰি ছটা থাকিব, ব্লাউজ পিচটো থাকিব, এটা শ্লিপছত লগাব পৰাকৈ এটা পটি থাকিব। আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে ল'ব পাৰিব, মাত্ৰ 2200 টকাতে ল'ব পাৰিব। এইটো খুবেই ধুনীয়া হয়, আঁঠুৰ ওপৰলৈকে থাকিব ফুলখিনি। আৰু ইয়াৰ পিছৰ যোৰাটো আহিছোঁ। এইটো হোৱাইটৰ ভিতৰত নহয়, এইটো গ্ৰে কালাৰৰ ভিতৰত হ'ব, গ্ৰে হয়। আৰু ইয়াৰ ৱৰ্কখিনি থাকিব ৰেড সূতাৰ, অকল ৰেড সূতাৰ ভিতৰত হ'ব। চাদৰৰ আঁচলটো এনেকুৱা ফুলখিনি, আৰু ওপৰত এয়া ৰেড সূতাৰে, অকল ৰেড সূতাৰে কামখিনি কৰা আছে। মেখেলাখনো ছেম হ'ব, অকণমান তললৈকে ফুলখিনি থাকিব, বুটাখিনি থাকিব। এইটো যোৰাও ল'ব পাৰিব আপোনালোকে, 2200 টকাতে ল'ব পাৰিব। ইয়াৰ পিছৰ যোৰাটোলৈ আহিছোঁ। এইটো খুবেই ধুনীয়া কালাৰ, এইটো ল'ব পাৰিব আপোনালোকে যদি ভাল লাগে। এখন চাদৰ আহল বহল, মেখেলাও প্লাছ চাইজৰে পাব আপোনালোকে। আৰু ইয়াৰ ৱৰ্কখিনি থাকিব ৰেড সূতা আৰু ব্লু সূতাৰ ভিতৰত হ'ব। এয়া চাদৰৰ গোটেই গাতেই ৱৰ্কখিনি কৰা আছে, আৰু আঁঠুৰ তললৈকে এখন মেখেলাখন, আৰু লগতে ছটা ছাইড পাৰি আৰু ব্লাউজ পিচ থাকিব। আৰু এই কাপোৰযোৰ আপোনালোকে 2200 টকাতে ল'ব পাৰিব। ইয়াৰ পিছত যোৰাটোলৈ আহিছোঁ। এইটো পেৰট গ্ৰীণ কালাৰৰ ভিতৰত হ'ব, আৰু ইয়াৰ ৱৰ্কখিনি লতা ডিজাইনৰ আছে। এইখিনি ৰেড সূতাৰ ভিতৰত হ'ব, পেৰট গ্ৰীণ কালাৰৰ, খুব সুন্দৰ যোৰাটো,
কালাৰটো খুবেই মৰম লগা। এইখন চাদৰখন আৰু মেখেলাখনো তেনেকৈ হ'ব, খুবেই ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লগা যোৰাৰ ভিতৰত পৰিছে তেন্তে স্ক্ৰীনশ্বট লৈ পেলাই আপোনালোকে হোৱাটছআপ কৰিব।